সকলোৰে সন্মুখত যদি তোক চিনাকি দিবলৈ লাজ পাই সাবস্ক্ৰাইব কৰিম বুলি ভাবিছোঁ, কোনেও নকৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। এতিয়া সময় হৈছে 2টা বজাত আৰু মই শুই উঠিছোঁ মানে এয়া চাহ খাইছোঁ শুই উঠি। আজি মানে ভাওনা আছে, ভাওনা থকাৰ কাৰণে অকণমান দেৰিকৈ উঠিছোঁ। ভাওনা কৰিবলৈ যাম বোকাখাট পালনাম, বোকাখাটত পালনাম হৈ আছে আৰু আজি পালনাম শেষ হ'ব আৰু শেষত ভাওনাখন আমি কৰিমগৈ। ভাওনাখনৰ নামটো হৈছে বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰ মুক্তিলাভ আৰু মই বিপ্ৰ চৰিত্ৰত অভিনয় কৰিছোঁ। অকণ পাছত তাৰিখ কাটিব লাগিব আজি আৰু গোটেই উৰাই দিব লাগিব আৰু দুখ লাগে, অকণমান বেয়া লাগে আৰু পাঁচদিনাখনৰ পৰা বেয়া লাগে দায়িত্ব যেতিয়া নাথাকে আৰু যাম গোটেইখিনি একেলগে। গাড়ী আহিব, গাড়ীতে আমি যাম। 5টামান বজাত ইয়াৰ পৰা ওলাম, এতিয়া 2টামান বাজিছে। গতিকে সকলোখিনি আপোনালোকক দেখুৱাই থাকিম আৰু কোন কোন আহে আৰু আমাৰ বিতুপন দা আহিব গাঁৱত আজি, গতিকে চব দেখুৱাই থাকিম আজি ভাওনাখনৰ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিম। গতিকে ব'লক আজিৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া দেখিছে আৰু একেবাৰে দাড়ি চাৰি কাটি কৰি আজৰি নাইকিয়া হৈ গ'ল, একো নাই আৰু ওলাই আহিছোঁ ঘৰৰ পৰা। এতিয়া গৈ আছোঁ আৰু অকণমান দেৰি পাছতে পামগৈ মানে প্ৰাঞ্জলদা যাব। প্ৰাঞ্জলদাৰ লগত মই আকৌ আমাৰ আকৌ লগৰে যিজনে দুমন্ত্ৰ গাইছে কৌশিকে আকৌ বোলে তেওঁ চুলিটো কিবা কাটি পেলাব, অকল মাজতহে চুলি ৰাখিব, কিবা বেলেগ ষ্টাইল কৰিব। তেওঁ নাপিতৰ ওচৰত ৰৈ আছে, কৰি তেওঁৰ ওচৰলৈ যামগৈ, তেওঁনো কি কৰে সেইখিনি চামগৈ, আপোনালোককো দেখুৱাম। আৰু বাছ আহিব, তাৰপিছত ট্ৰেভেলাৰ আহিব, এতিয়া সকলোখিনি দেখুৱাই থাকিম। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু এতিয়া আমাৰ প্ৰাঞ্জলদা এইফালে প্ৰাঞ্জলদা উঠিলে, এতিয়া গৈ আছোঁ আমি কৌশিকৰ ওচৰলৈ। কৌশিকে এতিয়া চুলি কাটি দিব বোলে, চুলি উৰাই দিব, মাজত চুলি ৰাখিব, কিবা নতুন ষ্টাইলত ওলাব বোলে, বেনী এডাল এনেকৈ ৰাখি পেলাই বোলে গৈ আছে। গতিকে চাওঁচোন তেওঁ কিনো কেনেকৈ চুলি কাটে, কেনেকৈ কি কৰে। গতিকে মাতি আছে, তালৈ যাওঁ এতিয়া। আৰু একেবাৰে বোলে দাড়ি কাটিব, তালৈ গৈ আছোঁ এতিয়া। আৰু এইফালে পংকজ দে ট্ৰেভেলাৰখনত আহি আছে ইফালৰ পৰা, আহি ড্ৰেছ উঠাব। এই ড্ৰেছৰ ওচৰলৈ চাগে এপাক যাম। গতিকে কি ড্ৰেছ লৈছে, কি নাই লোৱা, এইবোৰ একো গমেই পোৱা নাই। গতিকে তাতে গৈ গোটেইখিনি চাবগৈ লাগিব। গতিকে চাই থাকিব আৰু। আমাৰ ইয়াত দুমন্ত ভাই মেকআপ কৰি আছে, এয়া ষ্টাইল ৰাজনে চাই যাব। এই ষ্টাইল কৰি আছে। চুলিটো কেনেকৈ কি হ'ব? চুলিটো সম্পূৰ্ণ জিৰ' হৈ যাব। তাৰপিছত ভাওনাত আপুনি কেনেকৈ ওলাম বুলি ভাবিছে? সেইটো জিৰ' কৰিলে কি হ'ব? আগফালে জিৰ' নকৰিব, আগফালে জিৰ' হ'ব, তাত হেৰিকৈ কেফিয়া দি বনোৱা হ'ব না। কেফিয়াৰ বেক চাইডে বান্ধি দিলে হৈ যাব। নাকাটিবা, কোনে মিলাই থাকিব? পিছত মিলাই দিবা। এতিয়া চুলি কাটিব আমাৰ, আৰম্ভ কৰি দিয়া। যিহেতু মেচিন লোৱা পটাপট মাৰি দিয়া, খতম কৰি দিয়া, শেষ কৰি পেলোৱা। আৰু এইবিলাক অলপ মিলাই দিব লাগিব। এনেই নকয় বান্দৰৰ বংশধৰ বুলি, দেখিছে নাই? হেল্ল', দাম দিছোঁ, বেয়া লাগে ভাই। আমাৰ দাড়ি কাটিবলৈ চিন্তা, এইবিলাক চুলিয়েই ঘূৰাই দিছে। ঐ জিৰ' মাৰিলে সেইটো কণ্ডিশ্যন হ'ব নি? চুলি বোলে কিবা থাকিব নে? চুলি বুলি কিবা অস্তিত্ব থাকিব নি? অকণমান থাকিব। মই আকৌ ইমান দূৰ যাব বুলি ভবা নাছিলোঁ নহয়। জিৰ' মাৰিবলৈ কৈছে, জিৰ' মাৰি দিছে। 1 মানত ৰাখিব পাৰিলে তেনেকুৱা। যাবলৈ ট্ৰেভেলাৰ উঠিলোঁ। এইফালে আমাৰ এজন আহিছে, আমাৰ ভকত ওলাইছো আৰু গোটেইখিনি গাড়ীতে ফুল। আমাৰ চিট নাই, ফুল হৈ আছে। দেখুৱাই আছো ৰ'ব, চবকে দেখুৱাই আছো। লাটু দা আমাৰ গাড়ীৰ মালিক আজি নিজে আহিছে। এইফালে আৰু পুৰা বহি আছে আৰু গোটেইখিনি। এইফালে আমাৰ দেশৰ মালিক, এয়া আমাৰ বায়নকাই বহি আছে। এইফালে আমাৰ পংকজ দা, পৰেশ খুৰা, লাটু দা,
এইফালে আমাৰ এয়া পাণ্ডল দা ৰাইজ মুঠতে ফুল হৈ আছে আমাৰ মেকআপ মেন ফুল মুঠতে আৰু এইফালে আৰু এইজনে কেঁঠা লৈ আহিছে বোলে ঠাণ্ডা বোলে কেঁঠা লৈ আহিছে একেবাৰে ঠাণ্ডা লাগিছে বোলে কেঁঠা চেঠা লৈ আহিছে বোলে তেওঁ আৰু পাছফালে ধেৰ মানুহ আছে গাড়ীখনৰ ইমানে ভিৰ হৈছে যে পাছফালে যাবও ক'ব নোৱাৰি আকাশে ফোন কৰিছে আকাশ এইফালে আমাৰ জিতুল্লা বহি আছে খালি পূৰা বৰষুণ দিছে দেখিছে আপোনালোকে বৰষুণ এতিয়া এইফালে গেটখন বৰ ধুনীয়াকৈ বনাইছে দেখিছে গেটখন ধুনীয়াকৈ বনাইছে এইভাগেই নামঘৰ আজি ইয়াতে ভাগৱত হৈ আছিলে আজি 10 দিন আজি 10 দিনৰ পাছত আজি ভাওনা হ'ব বিপ্ৰদামোদৰ আৰু বিপ্ৰদামোদৰ আমি কৰিবি গতিকে নামঘৰৰ ভিতৰলৈ সোমাম আপোনাক দেখুৱাম আৰম্ভ কৰিছে আমাৰ চুন্দা আমাৰ এই চুন্দা চলি আগফালে নাই এই মেকআপ এটা আৰম্ভ কৰিছে আমাৰ দেশৰ মালিক এইফালে সৌৰভ বহিছে মেকআপ কৰিবলৈ এইফালে অভিলাষ বহিছে বিশ্বই মাৰিছে এইফালে ভাস্কৰদা বহিছে এইফালে আমাৰ মহিলা নমস্কাৰ আমাৰ তিনিগৰাকী এইফালে মহিলা আমাৰ এইফালে ভৰত সূত্ৰ এইফালে আমাৰ ৰুক্মিণী আমাৰ সুশীলা চাওঁ মুখখন চাওঁ সুশীলা এইফালে সুশীলা এইফালে আমাৰ সুশীলা এইফালে ৰুক্মিণী এতিয়া আমাৰ এইফালে চবকে কৈ দিছোঁ দেই খাওঁ অকণমান কম লাল চাহ গোটেই লাল চাহ গাখীৰ চাহ আমাৰ বিতুপন দা আহি পাই গ'লহি নামঘৰত আৰু অকণমান পাছতে আৰু কিবা এটা কওক আৰু কেনেকুৱা লাগিলে বা জাৰ্ণিটো কেনেকুৱা আজি প্ৰথমে সকলোকে বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ চেনেলৰ কথা নকওঁ আগতে ক'লোৱে কোনোবাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰিম বুলি ভাবিছোঁ কোনেও নকৰিব মোৰ চেনেলতে চব ভিডিঅ' আছে সকলোৱে চাব নাই কৈছোঁ মিঠৈ এটা খাওক বিহু বুলি আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু যদি কিবা ভিডিঅ' প্ৰয়োজন হয় তাক নাচালেও মোৰটো চালেও হ'ব অঁ দেই আৰু এখেতৰ মানে চেনেলত যিমানখিনি মানুহ খুব কম সময়ৰ ভিতৰত বহুত ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈছে এখেতৰ চেনেলত আৰু সেই ছাবস্ক্ৰাইবাৰখিনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে আৰু অনুৰোধটো জনাইছোঁ আৰু একেটা খালি কৈ দিব একেটা মানুহে মইহে ওলাম মোৰকে চাব মোৰ চেনেলটোত মানে কি এখেতৰ কিছুমান গোপন কথাও গম পাব এতিয়া এখেতৰ মানে কি হৈছে আগতে পেটটো নাছিলে এতিয়া পেটটো বহুত যথেষ্ট ডাঙৰ হৈছে আৰু মই তেখেতক মানে এতিয়া কৈ আছোঁ যে আপুনি নাৱত গাব নালাগে আৰু নাৱটো ত্যাগ কৰক নাৱত ত্যাগ কৰি পেলাই বিপ্ৰপুত্ৰ আনে ন যিজনী বামুণীজনী যিজনী সেই বামুণীজনী গাবৰ কাৰণে মই তেখেতক কৈ আছোঁ সাক্ষী কৰি লৈছোঁ মই যে চেনেলটোত ইয়াৰ মোৰ অকণ পেটটোহে দেখিব অন্য একো নাই গতিকে মোৰ চেনেলটো চাব চব দেখিব অকল পেটটো এতিয়া পেটটো দেখি আমাৰ মুখখন দেখি আছে আৰু খাই লগা চব শুই থাকক অঁ ঠিক আছে চাই থাকিব আৰু বাকীখিনি দেখুৱাই থাকিম গতিকে শেষলৈকে চাই থাকিব ভিডিঅ'টো হ'ব বিদু
দৰিদ্ৰ ব্ৰাহ্মণ আৰু কোনে ৰজা সকলোৰে সন্মুখত যদি তোক চিনাকি দিবলৈ তেওঁ লাজ পায়। কি ভাবিছ দাদা, কি ভাবিছ? ঘূৰি যা তই নিজ ঘৰে। ঘূৰি যা তই নিজ স্থানে।